নাগরিকত্ব আইন বাতিল আমি কার্যসূচী আমি চলাই যাম আৰু এই প্ৰতিবাদ কিবা অপ্ৰীতিকৰ হয় তাৰ কাৰণে সম্পূৰ্ণভাৱে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ দায়ী হ'ব। আমাৰ এক নম্বৰ দাবী হ'ল এই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব, অন্য কোনো বিকল্প চিন্তা নাই। আজি আপোনালোকে গম পাইছে গোটেই ভাৰতবৰ্ষত গোটেই অসমত বৃহত্তৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰিছে। আমাৰ এটাই দাবী এই আমাৰ অসমত আমি প্ৰতিৰতে অসমীয়াবিলাকৰ জাগা নাইকিয়া হৈছে, তাৰ ভিতৰত বাংলাদেশৰ পৰা হিন্দু মানুহ আনি আমাৰ অসমত থাকিবলৈ লৈছে। এইটো আমি ছাত্ৰ সমাজে কেতিয়া মানি লোৱা নহ'ব। আমাৰ ভৱিষ্যত আছে আৰু এই ভৱিষ্যত আমাৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে এই নাগৰিকত্ব আইন বাতিল কৰক, এয়াই আমাৰ কৰুণাবাৰী ব্লক এনএছৱাই কমিটিৰ দাবী। বৰ্তমান দেশৰ যিটো অৰ্থনৈতিক অৱস্থা আছে এনে ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে আমি তেখেতসকলক অসমত কেতিয়াও এই বোজা বিদেশীৰ বোজা বহন নকৰে, এইটো স্পষ্ট। গতিকে আমি তেখেতসকলক তীব্ৰ ভাষাৰে অৰিহণা দিছোঁ আৰু এই বিষয়ে সুব্যৱস্থা কৰে তাকে অৰ্থনীতি আজি বিভিন্ন এই প্ৰতিবাদটো সাধাৰণ প্ৰতিবাদ হৈছে। ইয়াত বিজেপি মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, ইনকলাব জিন্দাবাদ, আমাৰ দাবী মানিব লাগিবই। সিহঁতে মানক নেমানক সেইটো আমাৰ প্ৰতিবাদ। যিটো আজি চাওক দেশৰ যিটো সংকট অৱস্থাত আছে সেই তেনে কেব আনিব বিচাৰিছে। গতিকে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ আমি কেতিয়াও কেব সমৰ্থন নকৰোঁ আৰু কেতিয়াও কৰিব নিদিওঁ, সেইটো আমাৰ স্পষ্ট কথা। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, জয় আই অসম, জয় আই অসম। ৰাইজসাজী জাগিছে, ৰাইজসাজী জাগিছে, ৰাইজসাজী জাগিছে, ৰাইজসাজী জাগিছে, সংগ্ৰাম চলিছে, সংগ্ৰাম চলিছে, ছাত্ৰ নেতা জাগিছে, ছাত্ৰ নেতা জাগিছে, মোদী চৰকাৰ হাই মোদী চৰকাৰ লেইছে, মোদী চৰকাৰ লেইছে। এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব। বিদেশী হুঁচিয়াৰ, বিদেশী হুঁচিয়াৰ।